ভাতৃয়ে তোমাৰ ওচৰত বহুত অপৰাধ কৰিলে, মোৰ মুখলৈ চাই দেউতাক গতি দিব লাগে। তেতিয়া মানে নৃসিংহই হাঁহি পেলাই কৈছে, হেৰ' প্ৰহ্লাদ, তই হেন বৈষ্ণৱ পুত্ৰ হৈ যা, 21 পুৰুষ তই কৰিলি ভাল। তোৰ দৰে বৈষ্ণৱ পুত্ৰই দেউতাৰ কথা বাদ দে, অতীতা পুৰুষ সপ্ত ভবিষ্যৎ চতুৰ্দশ নৰ কালৈ সৰ্বান কলো কৃষ্ণই নিকীৰ্তনা। তোৰ দৰে কৃষ্ণ সংস্কৃতি অৱলম্বন কৰা পুত্ৰই অতীতৰ 7 পুৰুষ, ভৱিষ্যতৰ 14 পুৰুষ, 14 21 পুৰুষ উদ্ধাৰ কৰিলি। দেউতা তাৰ মাজতে গ'ল, দেউতাৰ কাৰণে বেলেগকে ভাবিব নালাগে। তেতিয়াহ'লে মোক তোমাৰ ওচৰলৈ লৈ যোৱা। নাই নাই, মই নিব নোৱাৰো, তোমাৰ পুণ্য জমা হৈ আছে, গতিকে তুমি ৰজা হ'বই লাগিব। ৰজা হৈ ভোগ ভুঞ্জি পুণ্য কৰা হয়। মনত ৰাখিব দেই, আপোনাৰ যদি পুণ্য জমা কৰি আছে, আপুনি ভোগ কৰিবলৈ পাব, আপোনাক কোনেও বঞ্চিত কৰিব নোৱাৰে। আপোনালোকৰ সমষ্টিত যদি 5জন MLA যদি প্ৰতিদ্বন্দ্বিতা কৰিছে, সমষ্টিৰ মানুহে গৌৰৱ কৰক যে আমাৰ সমষ্টিৰ প্ৰতিনিধিত্ব কৰিব পৰা 5জন যোগ্য ব্যক্তি আমাৰ সমাজত আছে। এয়া আমাৰ কাৰণে সমষ্টিৰ কাৰণে গৌৰৱ। কিন্তু জিকিব কেইজন? এজন। কোন জিকিব? ভাগৱতে কৈ দিছে, যিজনে সেই সমষ্টিটোৰ তৃণমূল এটা আত্মাৰ পৰা মানে গোটেই সমষ্টিৰ কল্যাণৰ কাৰণে কৰ্ম কৰি যাৰ পুণ্যটো বেছি অৰ্জন হৈ আছে। আপুনি যদি এটা আত্মাক উপকাৰ কৰে, আপোনাৰ পুণ্য হ'ব। সমাজক উপকাৰ কৰিলে পুণ্য হ'ব, পৰিয়ালক উপকাৰ কৰিলে পুণ্য হ'ব, দল সংগঠনক উপকাৰ কৰিলে পুণ্য হ'ব। ভগৱানে কৈছে, আত্মা মানে মই, পৰিয়াল মানে মই, সমাজ মানে মই, অনুষ্ঠান মানে মই, প্ৰতিষ্ঠান মানে মই, দল মানে মই, সংগঠন মানে মই, জড়জগত মানে মই, জীৱ জগত মানে মই, নিখিল জগত মানে মই। অহমেবাস্মে অগ্ৰে ন অন্যচ্ছাৎ অসৎ পরম প্ৰচ্ছাদ অহম এতৈষ যো অৱশিষ্যতে শিষ্যহম। আদিত মই, মধ্যত মই, শেষতো মই। তাকে গুৰুজনে আমাক সৰলীকৰণ কৰি দিছে। জগতৰ পূৰ্বে মই মাত্ৰ থাকো জান, কাৰ্য কাৰণৰ কিছু নাছিলে ক আন, মুখ মাত্ৰ দেখিবে ক সৃষ্টিৰ মধ্য, দেখা শুনা মানে মাত্ৰ মই বিচাৰ, মই অৱশেষ থাকো সৃষ্টিৰ অন্তত, কুণ্ডল ভাগিলে যেন শুনা স্বৰূপ। আপোনালোকে সোণৰ বহুত অলংকাৰ তৈয়াৰ কৰে, কাণফুলি, দুগদুগী, মণি, খাৰু, তাৰ একটা ডিজাইন থাকে আৰু তাৰ এটা ম্যাদ থাকে। গতিকে এটা নিৰ্দিষ্ট ম্যাদৰ পিছত যদি সেই অলংকাৰটো ভাগি যায়, কি আকৌ কোনে হ'ব? আমাৰ দেশবিলাক অলংকাৰ বুলি কৈছে। আমাৰ ভগৱানে কোটি কোটি দেশ সৃষ্টি কৰিছে, কাৰো ডিজাইনৰ লগত কাৰো ডিজাইনৰ মিল নাই। আমাৰ কাৰো চেহেৰাৰ লগত কাৰো চেহেৰা মিল নাই। আমাৰ আয়ু কিমান দিছে, ম্যাদ কিমান দিছে? 100 বছৰ। আপুনি 100 বছৰ বঢ়াব পাৰিব যদি ভাগৱত শুনি বেয়া এৰি ভাল হ'ব পাৰে। আৰু যদি আপুনি ভাগৱত নুশুনি পেলাই যদি বেয়া কাম কৰে, আপোনাৰ আয়ু কটা যাব। মনত ৰাখিব দেই, তাৰ পৰা কোনেও ৰেহাই নাপাব। কৰ্মফলৰ পৰা আমি কোনো ৰেহাই নাপাওঁ। না ভুক্তং ক্ষয়তে কৰ্ম কল্পকৌ কিশোৰয়পি অবৈষ্ণৱেব ভুক্তৈবং ইত কৰ্ম শুভা শুভম। কামৰ দুটা ভাগ আছে, এটা ভাল আৰু এটা বেয়া। ভাল কাম কৰিলে ভাল ফল, বেয়া কাম কৰিলে বেয়া ফল। তাৰ স্বাক্ষৰ ৰাখিবৰ কাৰণে, তাক মানে দৃষ্টি ৰাখিবৰ কাৰণে ভগৱন্তই আমাৰ প্ৰত্যেকৰে শৰীৰতে 14জন সাক্ষী ৰাখিছে। মাধৱদেৱে আমাক জনাইছে, তুমি মোক ভাণ্ডা, তোমাক মই ভাণ্ডো, 14 সাক্ষীক ভাণ্ডিবা কোনো উপায়। আমাৰ লগত 14জন সাক্ষী ৰাখিছে ভগৱন্তই। গতিকে আমি সেইজনক কোনেও ঠগিব নোৱাৰো। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দিগপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু, বীৰ্যৰ লগত মিত্ৰ, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14জনে আপুনি ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা পোৱালৈকে আৰু জন্মৰ পৰা মৃত্যুৰ সময়লৈকে কিমান ভাল কাম কৰি পুণ্য অৰ্জন কৰিছে আৰু কিমান বেয়া কাম কৰি পাপ অৰ্জন কৰিছে, এয়া আপোনাৰ বাণীবদ্ধ হ'ব বুলি ভাগৱতে কৈছে। চৈধ্যয় ভুৱনে লোক আছে যত মানে, সবাহৰে ন্যায় নীতি দেশে বিদ্যমানে, চিত্ৰগুপ্ত নামে দুয়ো লিখক নিৰ্ভয়, সবাহৰে পাপ পুণ্য তেৰে নকৰয়, গুপ্ত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপ চিত্ৰ লিখন্ত নিশ্চয়, 14জন সাক্ষীদাৰৰ থাকয় লগত, ভাণ্ডিলে নোৱাৰে পাপ পুণ্য আছে যত। আপুনি কিমান ভাল কাম কৰিছে, বেয়া কাম কৰিছে, আপুনি 14জন সাক্ষী ঠগিব নোৱাৰিব। আপোনাৰ নামৰ বিপৰীতে প্ৰতিবেদন লিখা থাকিব আৰু সেইখন প্ৰতিবেদন যাবৰ সময়ত আমি লৈ যাব লাগিব বুলি ভাগৱতে কৈছে। কি বুলি কৈছে? যে কাল সৰ্বে চুম্পিয়া আশ্ৰয় কৃষ্ণ ভাগে, শেগচাই কোনোদিনা কুটিবে লাগে, কোনো মতে নৰৱে বেৰাৱে
ভাত কৃষ্ণ ভক্তি যেনে নকৰে সাক্ষাৎ আজিৰ দৰে যদি ভক্তি আচৰি নকৰে আমাৰ কোনো জীৱই উদ্ধাৰ হ'ব নোৱাৰে এইদিনাখন আপোনাৰ দেহটো কাষ্ঠ যেন থাকিলে মাটিটো কৰিয়া হেন কৰি ৰকম লগুলাটি লাগিয়া আপুনি আমাৰ এই দেহৰ পৰা আত্মা ওলাই যোৱাৰ লগে লগে আমি কাঠ পৰালি কৰি থাকিম সেইটো শৰীৰকে মূল বুলি গৰ্ব অহংকাৰ কৰিব নালাগে আৰু যেতিয়া আমাৰ এই দেহৰ পৰা আন এটা দেহ ওলাই যাব বুলি আমাৰ ভাগৱতে কৈছে এই দেহটোৰ নাম সূক্ষ্ম দেহ বা লিংগ দেহ তাৰ সংজ্ঞা কি বুলি দিছে একাদশ ইন্দ্ৰিয় আৰু পাঁচটা বিষয় লিংগ দেহ বুলি তাক জানিবা নিশ্চয় এইটো লিংগ দেহ বুলি কৈছে বা সূক্ষ্ম দেহ ইংৰাজীত কৈছে ডিজায়াৰ বডি যিটো বাসনা কঢ়িয়াই লোৱা যে এইটো আনচিন এইটো চকুৰে দেখা নাপায় চকুৰে নেদেখা স্থূল তত্ত্বৰ সূক্ষ্ম দেহৰ লগত আপোনাৰ জীৱনৰ প্ৰতিবেদন ফাইলটো আৰু 14জন সাক্ষী দুজন কেৰেণীয়ে নি বিচাৰপতি জমৰ টেবুলত ফাইল কৰি দিব মনত ৰাখিব দেই লগে লগে জমে আপোনাৰ ফাইল খুলি জমা খৰচ উলিয়াই দিব জমা মানে পুণ্য খৰচ মানে পাপ এই দুটা বস্তু নিব লাগিব বুলি অলপ আগতে মই কৈছো পুত্ৰ ভাৰ্যা ঐশ্বৰ্য থাকিব ঐতে পৰি পাপ পুণ্য দুই যাব লগত কৰি আপুনি যদি আজিৰ দৰে কৰ্ম কৰি ভাল কাম কৰি যদি পুণ্য অৰ্জন কৰিছে আপোনাৰ জীৱনটো আপগ্ৰেড আৰু যদি পাপ লৈ গৈছে ডিগ্ৰেড জীৱৰ মৃত্যু নাই হয় উদ্ধগতি নহয় অধোগতি এই চক্ৰ ঘূৰাই থাকিব চক্ৰৱত পৰিৱৰ্তনকে দোকানিছ সেইকাৰণে আমাক ক'লে হেন হৰি গুণনাম ধৰ্ম অনুকাম আকৌ এৰি কেনে পুৰা পুৰা কৰি আনকাম আন চিন্তা আমি কৰিব নালাগিব এই ঈশ্বৰ চিন্তা আপোনালোকে যদি ঈশ্বৰৰ নাম লৈ যায় সব দেৱতা আপোনাৰ পিছত যায় বুলি কৈছে যিজনে যায় হৰি নামক এৰি পাছত ঘূৰে যত দেৱ দেৱী যতে তীৰ্থে তাক স্তুতি কৰৈ তাৰো বায়ু পাব সমস্ত হৰৈ আপোনাৰ যিজনে ঈশ্বৰৰ নাম লৈ যায় সকলো দেৱ দেৱতা তেওঁৰ পিছত যায় আজি যদি আপোনালোকৰ অনুষ্ঠানলৈ মুখ্যমন্ত্ৰী আহে আপোনালোকৰ সমষ্টি দলীয় কোনো হেৰিয়াত মাতিব নালাগে সব নিজে আহি যাব দলৰ সকলো কৰ্মী নিজে আহি যাব যদি ঈশ্বৰক যদি মুখ্যমন্ত্ৰী আহে ঠিক তেনেকৈ আপুনি যদি কৃষ্ণক ভাবে সব দেৱতা সন্তুষ্ট হ'ব কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় কৃষ্ণকে পুজিলে পূজা কেহু নলয় সেইকাৰণে যাতে এই ঈশ্বৰক যাতে আমি ঘোষণা কৰিব পাৰোঁ তাৰ আদৰ্শ আপোনালোকে উঠি অহা প্ৰজন্মক দিব লাগিব গতিকে এই কথাই আমাক দুজনাই সকলোকে আহ্বান জনাইছে যে তোমালোক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ সকলোৰে উপাস্য দেৱতা কৃষ্ণ কৃষ্ণ একদেৱ উপহাৰী কাল মায়াবীৰ অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি আর এই শ্রেষ্ঠ দেৱতাক যাতে আমি উপাসনা কৰি আমি যাতে জীৱনটো সাৰ্থক কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ মহাপুৰুষে এই মানে উপৰি বাণীৰ দ্বাৰা আহ্বান জনাইছে ইয়াৰ পিছত